অসমতীয়া নিউজৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনালোঁ। এয়া বাতৰি পৰিছে অসমৰ 1 নম্বৰ মিছলিয়াই আমাৰ সংযোগস্থল হৈছে আকাশবাণী লাইমটিচিঙা আৰু আমাৰ লগত কেমেৰামেন হিচাপে আছে খাৰে খোৱা জিভা ওলাই কিবা কিবা। আজি অসমৰ ব্ৰহ্মপুত্ৰ নদীত এটা হাতী আৰু তেওঁ মাউদৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আমাৰ গুপ্তচৰ চিচিং ফাকৰ তথ্যমতে জানিব পৰা মতে হাতীটো ব্ৰহ্মপুত্ৰ নদীয়েদি ইপাৰ সিপাৰ হ'ব খোজাত মাউদৰ আণ্ডাৰপেণ্ট খুলি যোৱাত হাতীটোৱে তীব্ৰ লাজ পায়, যাৰ বাবে হাতীটোৱে মাউদৰ সন্মান ৰক্ষা কৰিবলৈ গৈ নিজকে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱায়। এতিয়া আহক বিতং বাতৰি। আজি অসমৰ ভাৰতৰ সেনাবাহিনী আৰু পাকিস্তানৰ সেনাবাহিনীৰ মাজত তীব্ৰ গুলীয়াগুলী চলি আছে। আমাৰ গুপ্তচৰ চিচিং ফাকৰ তথ্যমতে আমি তেওঁক সংযোগস্থলত আমাৰ কণ্টেক্টত আছে। আমি তেওঁৰ লগত দুআষাৰ পাতি লওঁ। হয় মিষ্টাৰ চিচিং ফাক, হয় এতিয়ালৈকে যুদ্ধৰ কেনেকৈ চলি আছে? অসমৰ কিমানজন আহত হৈছে? তেওঁ কোৱা মতে তেওঁলোকক অসম সেনাবাহিনী সুৰক্ষা চিকিৎসালয়ত অন্তৰ্ভুক্ত কৰা হৈছে। এই যুদ্ধৰ মূল কাৰণ কি? নিউজ এতিয়ালৈকে আমাৰ চিচিং ফাকৰ তথ্যমতে আমি জানিব পৰা মতে এই যুদ্ধৰ মূল কাৰণ হৈছে এথোপা গু। ভাৰত আৰু পাকিস্তানৰ মূল সীমান্তত পোৱা এথোপা গুক কেন্দ্ৰ কৰি ভাৰতৰ সেনাবাহিনী আৰু পাকিস্তানৰ সেনাবাহিনীৰ মাজত তীব্ৰ গুলীয়াগুলী চলি আছে। পাকিস্তানৰ সেনাবাহিনীৰ মতে এই গুথোপা পাকিস্তানী লোকৰ, যাৰ বাবে ইয়াৰ ওপৰত পৰা কেৱল পাকিস্তানী সেনাবাহিনীৰ অধিকাৰ আছে আৰু ভাৰতীয় সেনাবাহিনীৰ মতে এই গুথোপা কেৱল ভাৰতীয় লোকৰ, যাৰ বাবে ইয়াৰ ওপৰত পৰা ভাৰতীয় সেনাবাহিনীৰহে অধিকাৰ আছে। আহক আমাৰ স্থানীয় বাতৰিলৈ। আজি অসমৰ লখিমপুৰ জিলা কৃষ্ণপুৰ জনজাতীয় হাইস্কুলৰ পিছফালৰ পৰা এজনী ছোৱালী নিৰুদ্দেশ হৈছে। ছোৱালীজনী ওখকে চাপকে শকতকে ক্ষীণকে বগা মেখেলা পিন্ধাকে পিন্ধনত শাৰী, তাইৰ মূৰত বেনি, কপালত ফুট। ছোৱালীজনী দেখিবলৈ ছোৱালী নিচিনা, একজেক্ট ছোৱালী লিখীয়া ছোৱালীজনী দেখিবলৈ। যদি আপোনালোক কোনোবাই এই ছোৱালীজনী ক'ৰবাত লগ পায় বা ক'ৰবাত দেখে তেন্তে আমাৰ হেল্পলাইন নম্বৰ 108লৈ তৎক্ষণাৎ ফোন কৰিব। আমাৰ এই নম্বৰটো সম্পূৰ্ণ টোল ফ্ৰী হয়, যাৰ বাবে আপোনালোকক কোনো ধৰণৰ বেলেঞ্চ কটা নহ'ব। আৰু যোনজন ব্যক্তিয়ে আমাৰ এই হেল্পলাইন নম্বৰত ফোন কৰি সেই ছোৱালীজনীৰ ঠিকনা আমাক দিব পাৰিব, তেওঁক আমাৰ তৰফৰ পৰা এক বিশেষ পুৰস্কাৰ দিয়া হ'ব। পুৰস্কাৰ হিচাপে আমাৰ সাংবাদিক আমাৰ লগত আছে নৱজ্যোতি শইকীয়া আৰু জিন্তু শইকীয়া। তেওঁলোক দুজনে পুৰস্কাৰ আমাৰ সাংবাদিক আমাৰ লগত আছে নৱজ্যোতি শইকীয়া আৰু জিন্তু শইকীয়া। তেওঁলোকে জনাইছে যে সেই ব্যক্তিজনক তেওঁলোকৰ তৰফৰ পৰা 3টাকৈ ঘোচা, চৰ আৰু লাড গুৰ যি হওক তেওঁলোকক পুৰস্কাৰে সেই ব্যক্তিজনক পুৰস্কাৰ দি তেওঁলোকে উভৈনদী কৰিব বুলি আমাক জনাইছে। এতিয়া আহক আমাৰ চাকৰি বাতৰিলৈ। আজি যাৰ বাবে তাত মনোনয়ন পত্ৰ দাখিল কৰি থকা হৈছে, মনোনয়ন পত্ৰ দাখিল কৰা ব্যক্তিজনৰ অভিজ্ঞতা এনেকুৱা থাকিব লাগিব, তেওঁ এগিলাচ মদ খাই ৰাস্তাই ঘাটে পৰি থকা বিধৰ হ'ব লাগিব, তেওঁ 2 গিলাচ মদ খাই ঘৰত ছোৱালীৰ লগত কাজিয়া কৰা বিধৰ হ'ব লাগিব, আৰু তেওঁ 3 গিলাচ মদ খাই সম্পূৰ্ণ ঘৰত ছোৱালীৰ লগত কাজিয়া কৰি ঘৈণীয়েকক মাৰপিট কৰা বিধৰ হ'ব লাগিব। এতিয়া আহক বিতং বাতৰিলৈ। আৰু এটা এয়া আমাৰ সাংবাদিক চিচিং ফাকে আকৌ আমাক লখিমপুৰ বঙালমৰা সত্ৰত এজন ভকতৰ পদ খালী হৈছে, তেওঁৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ ব্যৱস্থা কৰা হৈছে। সেই মনোনয়ন পত্ৰ দাখিলৰ ব্যক্তিজনৰ অভিজ্ঞতা এনেকুৱা থাকিব লাগিব, তেওঁ দিনটো লঘোণে ভোকে থাকি কোমল চাউলৰ দৈ গাখীৰ খোৱা বিধৰ হ'ব লাগিব, তেওঁ ৰৌ মাছৰ মাথা খোৱা বিধৰ হ'ব লাগিব, আৰু তেওঁ ৰাতি 2 বজাই হওক বা 3 বজাই হওক তেওঁ গা ধুব পৰা বিধৰ হ'ব লাগিব। হয় আৰু এটা চাকৰি সন্দৰ্ভত আমাৰ সাংবাদিক গুপ্তচৰ চিচিং ফাকে জনাইছে যে অসমৰ ৰঙিয়া অঞ্চলত এজন ৰাজনীতিৰ এজন পলিটিচিয়ানৰ পদ খালী হৈছে। পলিটিচিয়ানৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা হৈ আছে। তেওঁৰ অভিজ্ঞতা এনেকুৱা হ'ব লাগিব, তেওঁ সংসাৰৰ মিছা কথা কোৱা বিধৰ হ'ব লাগিব। তেওঁ কথাৰ শেষত এনেকৈ ক'ব লাগিব যে সঁচা 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 মই বিদ্যা মিছা কথা কৈছোঁ, এইদৰে তেওঁ কোৱা বিধৰ হ'ব লাগিব। হ'ব আজিৰ বাতৰি ইমানেই।